আপোনাক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ গোটেই পুতলা থিয়েটাৰ আনিছিলোঁ মাৰ্চৰ 20, 21, 22 19 তাৰিখে পেণ্ডেল পেলালে। আৰু গোটৰ মানুহ চব ব্যস্ত, পেণ্ডেলৰ মানুহ কাম কৰি আছে। সকলোৱে চাফাই কৰিছে আৰু গোটেইখন লেতেৰা হৈ আছিলে যে। এই পুতলা থিয়েটাৰ আনি আমি তিতা মেথা চব পালোঁ দেই। বহুত নজনা কথা জানিলোঁ। সন্ধিয়া লগা চবেই চেক কৰিলোঁ আৰু ঠিকে থাকে আছে নাই, কাৰণ আমি ৰাতি হ'লে গুচি যামগৈ যে ঘৰলৈ। পিছদিনাখন 20 মাৰ্চৰ থিয়েটাৰ দিনাখন দৃশ্য দিনৰ ভাগত সকলো কামে কামে ব্যস্ত। কাউণ্টাৰত সকলো বহি আছে, লগৰজনীও ভিডিঅ' কৰি আছে। মই কাউণ্টাৰত বহি নিজকে চাইছোঁ এবাৰ। সন্ধিয়া লগা দৃশ্য, লাহে লাহে মানুহৰ সমাগমৰ হৈছে আৰু। ৰংঘৰ পুতলা থিয়েটাৰ আপোনালোকে চাব দেই, আপোনালোকৰ ল'ৰা ছোৱালীকো দেখুৱাব। এইবোৰ ল'ৰা ছোৱালীক দেখাব লাগে। মই আজি গেটত আছোঁ, কিবা এটা সুধি আছোঁ, কোনেনো ভিডিঅ' কৰি দিলে এইখিনি। থেংক ইউ যোনে কৰি দিছে দেই, ধন্যবাদ থাকিল। আপুনি ইমান ধুনীয়াকৈ ভিডিঅ'খিনি কৰিছিলে। লাহে লাহে মই কিবা এটা দেখাই আছোঁ থিয় হৈ। দুমাহ ধৰি বহুত কষ্ট হ'ল দেই। এই কষ্টৰ ফলত ইমানখিনি হৈছে। মই কিবা এটা দেখাই আছিলোঁ, লগৰজনীয়ে মই বহি আছিলোঁ একেলগতে। বহুত নজনা কথা শিকিবলৈ পালোঁ। আমাৰ পুতলাজনী সোমাই আহিছে। আৰু গেটত বহি মই বহুতকে বহুত কথা ক'লোঁ, বেয়া নাপাব দেই। গেটত পাছ নোহোৱাকৈ সোমাবলৈ দিয়াৰ কাৰণে বহুতে বহুত কথা ক'লে। বহুত তিতা অভিজ্ঞতা আৰু লগতে ভালো লাগিলে বাৰু দেই। কিন্তু কাউণ্টাৰত মানুহৰ অলপ সমাগম হৈছিলে, কাউণ্টাৰত ভিডিঅ' কৰি থৈছিলোঁ অকণমান। বোলো স্মৃতি হিচাপে থাকি যাব। আমাৰ থিয়েটাৰ চাবলৈ পাৰও আহিলে দেই। বা এজনীয়ে ভিডিঅ' কৰি থৈছিলে, মই দিবচোন, মই দি দিম। ভিডিঅ'টো দুদিনমান দেৰি হ'ল এডিটিং কৰা যহতে। টোপনি ক্ষতি যে এডিটিং কৰা হোৱাই নাছিলে। বিহু নাচিছিলে পুতলা হেৰিয়ত, কিন্তু গানটো শুনাব নোৱাৰোঁ, কপিৰাইট লাগি যাব যে। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই।